ইউটিউবৰ ভিডিঅ' মিছ নকৰিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা ঘণ্টা বাটনটো প্লিজ টিপিবলৈ নাপাহৰিব। এতিয়া লকডাউনৰ সময়ত আকৌ কাম কাজে নোহোৱা মাল খাবলৈও পইচা নোহোৱা হৈছে, কি কৰোঁ? দে ভাই, কি কৰিবি? মোৰো ঘৰত পইচা নাথাকিলে মাল খাই খাই ওলাই দিলে পইচা। তইতো জানাই বেটা, তাই মোক গুণ্ডা বুলি ঠাট্টা কৰে। উঠাই লৈ নেকি বছ তাইক? ৰহ, নালাগে তাইক উঠাব। গুণ্ডা বুলি ক'লে মোৰ সহ্য নহয় বছ। উঠাই লৈ নেকি তাইক? নালাগে তাইক উঠাব, তাইক এদিনেই গম পাব তাই মোক গুণ্ডা বুলি কোৱা কৰি নাই। এইবিলাক ছোৱালীৰ কথা, এইবিলাক খাই আমাৰ জীৱন কথা। তাই একদিন বস্তাবাই লাগিব। ছোৱালীৰ কথা ব'লা। লকডাউনৰ সময়ত ডিউটি কৰি কৰি ভাগৰি পৰিছোঁ, কিনো কৰিবা? দেশৰ সৈনিক যিহেতুকে ল'ৰা ছোৱালীৰ সৈতে এসাঁজ ভালদৰে ভাত খাব পাৰোঁ, নহয় জানো? এই গৰমত ভাল এটা মকটেল পোৱা নাই, যদি পালোহেঁতেন। বৰুৱা, কোনোবা এজন আহে নেকি? চাওঁ ৰ'বচোন, পালে ভাল হ'লহেঁতেন, নহয় জানো? বৰুৱা, চকু চব সেইজন কোনোবা আহিছে। Malah Kaisa, asal masuk bisa, ah? বৰুৱা ইয়াৰ বেছি নিচা হৈছে, লগাই দিওঁ নেকি? Maria. Run. Hey, Rob, কি হ'ল? mask mana naik? মাস্ক আমি নিপিন্ধো। মাস্কৰ আমাৰ প্ৰয়োজন নাই, মাস্ক নিপিন্ধিলে হ'ব নেকি? আপোনালোকে মাস্ক পিন্ধিছে? মাস্ক পিন্ধিবই লাগিব। আপোনাৰ কোন হয়? আমি আৰক্ষী। আৰক্ষী আপোনালোকৰ ড্ৰেছ ক'ত? Dress naik. আপোনালোকে কি ডিউটি কৰি আছে ইয়াত? চিভিল ড্ৰেছ। আপোনালোকৰ প্ৰমাণ দেখুৱাওক। প্ৰমাণ মানে কাৰ্ডখন এৰি থৈ আহিছোঁ। আপুনি যদি পুলিচ হয়, আপুনি কাৰ্ডখন কিয় এৰি আহে? আমাক দাম দিবা হা, ইয়াৰে আমিয়ে ধন। আমাৰ ইয়াতে গুণ্ডাগিৰি চলে। আপোনালোকৰ নহয় কিন্তু। আপোনালোকৰ গুণ্ডাগিৰি কৰিব। তহঁতৰ দৰে গুণ্ডাক আমাক ইয়াত শাসন কৰিবলৈ পঠাইছে, বুজিছ? তোমালোকৰ ইয়াত গুণ্ডাগিৰি নচলে। ঘৰলৈ যোৱা, ঘৰলৈ। এইখন ধুনীয়া আমাৰ ক'ত লিখা কোৱাচোন? ইয়াত আমাৰ ৰাজনীতি চলে, তেনেকুৱা নহয়। আমাক এৰিয়াত চৰকাৰে পঠাইছে, আমাৰ বহুত পাৱাৰ আছে। আপোনালোকৰ কি পাৱাৰ আছে? মানে আপুনি বুজি কিয় পোৱা নাই? তোমাক ইয়াত যাবলৈ দিয়া হৈছে। আমাৰ অৰ্ডাৰ আছে যে আমি ডকাইতসকলক শাসন কৰিব লাগে। লকডাউন দিছে, মাস্ক নাই। আমাক গুণ্ডাগিৰি শিকাব। গুণ্ডাগিৰি আমাক ইয়াত ৰাখিবলৈ সমাধান। তোমালোকে ইয়াত চাই যামতো। সাগৰৰে নীলা তুমি যেন চিলা উৰাবলে মন মোৰ বুজি কেন পোৱা সাগৰৰে নীলা তুমি যেন চিলা। আমি সঞ্জয় হলৰ ছোৱালীজনীক চাবলৈ গৈছো। সন্দেহ হ'লে তোৰ কি হয়? মোৰ হ'বলগীয়া তেওঁৰ ছোৱালীজনী মোৰ হ'বলগীয়া পত্নী। মই ভাল পাওঁ। তই ক'লে হ'ব নেকি? মোৰ বিয়া ফিক্স হৈছে তাইৰ লগত। তোৰ কি প্ৰমাণ আছে তাইৰ লগত যে বিয়া? তাইক মই বহুত ভাল পাওঁ। তই ক'লে হ'ব নেকি? তাইৰ দেউতাকে তাইক মোৰ লগত বিয়া ফিক্স কৰিছে। তাইৰ ডিল মোৰ ইয়াত আছে, কিন্তু বিয়া এওঁৰ লগত ফিক্স কৰিছে নে? তেওঁ ক'লে হ'ব নেকি? এতিয়া তেওঁৰ দেউতাকে কৈছে দেউতাকৰ কথা শিলৰ ৰেখা। দেউতাকক মই
এই বিয়া এতিয়া মোৰ লগত ফিক্স হৈছে আমি এতিয়া যাওঁ দম দিছা নিচিনা তহঁতৰ লগত মোৰ অলপ পুৰণা হিচাপ আছে কি ক'বলৈ আছে সোনকালে কম তাই মোৰ দিলৰ মই বাহিৰে কামো হ'ব নোৱাৰি বাছ চিন্তা কৰি যাম দিয়া কৰি যাম যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা ঘণ্টা পৰ্যন্ত বাজে আমি ড্ৰাগছটো আজি ধোৱাৰ কাৰণে অভিনয় কৰে না আপোনালোকে নাখাব ড্ৰাগছটো স্বাস্থ্যৰ কাৰণে হানিকাৰক মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চৌ জয় আই অসম